আজিৰ পৰা 4 বছৰ আগত যেতিয়া মই ঘৰৰ পৰা আঁতৰত ৰুমত থাকিবলৈ আহিছিলোঁ, তেতিয়া ভাত আৰু দাইলৰ বাহিৰে একোৱেই ৰান্ধিব জনা নাছিলোঁ। নতুনে বাধ্যত পৰি ৰান্ধিব শিকিব লগা হৈছিল। কাৰণ ঘৰত যেনেকৈ মুখৰ আগত সকলো যতনাই দিছিল, এতিয়াতো দিয়া মানুহ নাই। নিজেইতো সকলোখিনি কৰিব লাগিব। কিন্তু তেতিয়াৰ সেই বাধ্যই এতিয়া এটা হবিত পৰিণত হৈ পৰিছে। সঁচাকৈ সময় আৰু পৰিস্থিতিয়ে মানুহক কিমান যে কি শিকাই নাযায় ঠিক নাই। যিসকল ব্যক্তিয়ে শিক্ষা, চাকৰি নাইবা নিজৰ জীৱন গঢ় দিয়াৰ কাৰণে ঘৰৰ পৰা আঁতৰত থাকে, তেওঁলোকে নিশ্চয় বুজি পাব ঘৰৰ পৰা আঁতৰত থকাৰ দুখ কি। কিন্তু উপায়তো নাই। জীৱন জীয়াবলৈ সময়ৰ লগত নিজকে খাপ খুৱাই চলিবই লাগিব। এইবাৰ মই ঘৰত যাওঁতে মায়ে মিক্স ভেজ এটা ৰান্ধিছিল। মই খাই ইমান ভাল পালোঁ, ভাবিলোঁ আজি ৰাতি তাকেই ৰান্ধোঁ। কথামতেই সকলো চব্জি কাটি ৰেডি কৰি কামত লাগি গ'লোঁ আৰু। ফাৰ্ষ্ট ফুলকবিখিনি অলপ হালধি আৰু নিমখ দি গৰম কৰি ল'লোঁ। কাম কৰি আকৌ কামৰ মাজতে লগৰজনীক শিকায়ো আছোঁ কেনেকৈ কি ৰান্ধিব লাগে। তাই আকৌ ৰান্ধি ভাল নাপায়। এতিয়া পেন এখনত অলপ তেল লৈ গৰম হ'বলৈ দিলোঁ। এতিয়া তেলখিনি গৰম হোৱাৰ লগে লগে তাত অলপ পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি গল্ডেন ব্ৰাউন নোহোৱালৈকে অলপ এতিয়া শ্ল' ফ্ৰাই কৰি আছোঁ। পিঁয়াজখিনি যেতিয়া অলপ গল্ডেন ব্ৰাউন হৈ গ'ল, তাৰপিছত কাটি ৰখা ৰঙালাও, আলু, বিন আৰু গাজৰখিনি দি দিলোঁ। লগতে তাত মটৰ কেইটামানো দি দিলোঁ। এতিয়া তাত নিমখ অকণ এড কৰি গোটেইখিনি ভালদৰে ফ্ৰাই কৰি আছোঁ। কিন্তু নিমখ লোৱা ক্লিপটো মোৰ এতিয়া ক'ত গ'ল বিচাৰি পোৱা নাই। কিন্তু নিমখ দি ভালদৰে মিক্স কৰি ফ্ৰাই কৰি আছোঁ। নিমখ আৰু হালধিৰ বাহিৰে অন্য কোনো বেলেগ পেকেট মছলা ইয়াত ইউজ কৰা নাই। এতিয়া গোটেইখিনি মিডিয়াম ফ্লেমত অলপ টাইম ফ্ৰাই কৰি ঢাকনি লগাই দিলোঁ। গোটেইখিনি যেতিয়া 50% মান কুক হৈ যাব, তাৰপিছত মই বইল কৰি ৰখা ফুলকবিখিনি তাত এড কৰি দিম। এতিয়া ভালদৰে গোটেইখিনি মিক্স কৰি অলপ টাইম ফ্ৰাই কৰি থাকিম। ভাত আৰু দালিটো মই দুইটা কুকাৰত ৰেডি কৰি থৈ দিছিলোঁ একেলগে। টাইম ছেভ কৰিবৰ কাৰণে মই প্ৰায় এনেকেই দুইটা একেলগে ৰেডি কৰি দিওঁ। একদম চিম্পল উইদাউট মছালা আমাৰ চব্জি ৰেডি। বাট টেষ্টত কোনো কম্প্ৰমাইজ নাই। বহুত টেষ্টি হয়। এতিয়া বইল কৰি ৰখা দালিখিনি জাষ্ট অলপ পিঁয়াজেৰে তেল মাৰি দিম। দালিত আকৌ মই হালধি দিব পাহৰি গ'লোঁ, সেইকাৰণে দালি কালাৰেই নুঠিলে। এতিয়া আমাৰ চিম্পল ভেজ থালি ৰেডি। চিম্পল হয় বাট বহুত টেষ্টি আছিলে।